আপুনি জানে নেকি যে কণ্ঠ ফল খালে মানুহৰ স্মৃতি শক্তি বৃদ্ধি হয়? গাখীৰৰ সৈতে কি মিহলাই খালে শৰীৰত শক্তি বৃদ্ধি হয়? কণ্ঠ ফল খালে শৰীৰৰ হাড় মজবুত হয়। বিশ্বৰ কোনখন দেশক ভূমিকম্পৰ দেশ বুলি কোৱা হয়? শৰীৰত কেলছিয়ামৰ অভাৱ হ'লে কোন অংশ দুৰ্বল হৈ পৰে? 1 নম্বৰ, শৰীৰত কেলছিয়ামৰ অভাৱ হ'লে কোনটো অংশ দুৰ্বল হৈ পৰে? ক. হাড়, খ. চকু, গ. যকৃত, ঘ. হাঁওফাঁও। উত্তৰ ক. হাড়। 2 নম্বৰ, কি ব্যৱহাৰ কৰিলে ওঠৰ ক'লা দাগ দ্ৰুত কমি যায়? ক. নাৰিকল তেল, খ. লিপ বাম, গ. পানী, ঘ. চাবোন। উত্তৰ খ. লিপ বাম। 3 নম্বৰ, কোনটো ফল খালে শৰীৰৰ হাড় মজবুত হয়? ক. কমলা, খ. লিচু, গ. আঙুৰ, ঘ. তৰমুজ। উত্তৰ ক. কমলা। 4 নম্বৰ, প্ৰতিদিন ৰাতিপুৱা কি খালে ওজন কমোৱাত সহায় হ'ব পাৰে? ক. কল, খ. আপেল, গ. আম, ঘ. আঙুৰ। উত্তৰ খ. আপেল। 5 নম্বৰ, গাখীৰৰ লগত কি মিহলাই খালে শৰীৰত শক্তি বৃদ্ধি হয়? ক. খেজুৰ, খ. পিঁয়াজ, গ. বিলাহী, ঘ. কেঁচা জলকীয়া। উত্তৰ ক. খেজুৰ। 6 নম্বৰ, পকা অমিতা খালে কোনটো বেমাৰ নিৰাময় হয়? ক. কোষ্ঠকাঠিন্য, খ. কাণৰ বিষ, গ. দাঁতৰ বিষ, ঘ. মূৰৰ বিষ। উত্তৰ ক. কোষ্ঠকাঠিন্য। 7 নম্বৰ, কোনটো ভিটামিনৰ অভাৱ হ'লে মানুহৰ বৃদ্ধি বিকাশ বাধাপ্ৰাপ্ত হ'ব পাৰে? ক. ভিটামিন এ, খ. ভিটামিন B12, গ. ভিটামিন ডি, ঘ. ভিটামিন কে। উত্তৰ গ. ভিটামিন ডি। 8 নম্বৰ, বিশ্বৰ কোনখন দেশক ভূমিকম্পৰ দেশ বুলি কোৱা হয়? ক. ভাৰত, খ. জাপান, গ. চীন, ঘ. ৰাছিয়া। উত্তৰ খ. জাপান। 9 নম্বৰ, খেতিয়কৰ বন্ধু কাক কোৱা হয়? ক. পখিলা, খ. কেঁচু, গ. মাখি, ঘ. জোনাকী পোক। উত্তৰ খ. কেঁচু। 10 নম্বৰ, বিৰিয়ানী প্ৰথমে কোন দেশত উৎপত্তি হৈছিল? ক. ভাৰত, খ. ইৰাণ, গ. পাকিস্তান, ঘ. বাংলাদেশ। উত্তৰ খ. ইৰাণ। 11 নম্বৰ, কোনটো ফল খালে হাঁওফাঁও পৰিষ্কাৰ হয়? ক. নেমু, খ. কল, গ. লিচু, ঘ. কঁঠাল। উত্তৰ ক. নেমু। 12 নম্বৰ, কোনটো ভিটামিনৰ অভাৱত জ্বৰ হয়? ক. ভিটামিন চি, খ. ভিটামিন কে, গ. ভিটামিন ই, ঘ. ভিটামিন ডি। উত্তৰ ক. ভিটামিন চি। 13 নম্বৰ, লেমুৰ সৈতে কি মিহলাই খালে চৰ্দি কাহ দ্ৰুত কমি যায়? ক. মৌ, খ. সৰিয়হ তেল, গ. নিমপাত, ঘ. ধনিয়া পাত।
উত্তৰ ক মৌ। 14 নম্বৰ কণ্ঠফল খালে স্মৃতিশক্তি বৃদ্ধি হয়। ক বাদাম, খ গাজৰ, গ আলু, ঘ মধুৰিআম। উত্তৰ ক বাদাম। 15 নম্বৰ ভৰিৰ তলুৱাত কণ্ঠ তেল ঘঁহিলে নাৰ্ভৰ সমস্যা দ্ৰুত কমি যোৱাত সহায় কৰে। ক নাৰিকল তেল, খ জলপাই তেল, গ সৰিয়হৰ তেল, ঘ কেষ্টৰ তেল। উত্তৰ গ সৰিয়হৰ তেল। 16 নম্বৰ জিৰাৰ লগত কি মিহলাই খালে ওজন নিয়ন্ত্ৰণত সহায় হ'ব পাৰে? ক গাখীৰ, খ লেমুৰ ৰস, গ চেনি, খ ঘিউ। উত্তৰ খ নেমুৰ ৰস। শেষত ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰি দিয়া আৰু যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিয়া। ধন্যবাদ। আকৌ দেখা হ'ব অন্য এক ভিডিঅ'ত।